হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক শিকাম ফেচবুক একাউণ্ট এটা নিজৰ একাউণ্ট এটা কেনেকৈ ক্ৰিয়েট কৰিব লাগে। এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। নৱপ্ৰজন্মৰ সৰু সৰু ভাইটি ভণ্টিসকলৰ কাৰণে এই ভিডিঅ'টো বহুত দৰকাৰী হয়। ফেচবুক একাউণ্ট এটা খুলিবলৈ আনৰ সহায় ল'ব লাগে। এতিয়াৰ পৰা আনৰ সহায় নোলোৱাকৈ কেনেকৈ ফেচবুক একাউণ্ট এটা ক্ৰিয়েট কৰিব পাৰি, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনাৰ মোবাইলৰ গুগল প্লে ষ্ট'ৰটো খুলি লওক। তাৰপিছত লিখক ফেচবুক। মোৰ ফেচবুক একাউণ্টটো অলৰেডি ডাউনলোড কৰাই আছে। এতিয়া মই আপডেট বুলি লিখাইছে, আপডেট নিদিওঁ কাৰণ মোৰ মোবাইলত MB নাই। এতিয়া মই অলৰেডি ডাউনলোড হৈ থকা একাউণ্টটো খুলিম। মোৰ একাউণ্টটোৱে এইটো। এতিয়া আপুনি এই তিনিডাল যে আছে ওপৰৰ এইটোত একবাৰ ক্লিক কৰক। এইবাৰ একদম তলৰ ফালে চাওক, তাৰপিছত লগ আউট। এতিয়া বেলেগ একো চাব নালাগে, তলৰ ফালে ক্ৰিয়েট নিউ ফেচবুক একাউণ্ট এইটোত ক্লিক কৰক। এইবাৰ আহিছে জইন ফেচবুক, নেক্সট মাৰক। এলাও আৰু এলাও। তাৰপিছত আপোনাৰ নামটো লিখক। এইটো হৈছে জিমেইল একাউণ্ট, মোৰ জিমেইল একাউণ্ট এইটোৱে দিওঁ। আপোনাৰ নামটো শুদ্ধকৈ লিখক। আপুনি যি নাম ব্যৱহাৰ কৰিব পাৰে। এইবাৰ আপোনাৰ নিজৰ ডেট অফ বাৰ্থ শুদ্ধকৈ দিয়ক। এইবাৰ আহিব মেল ফিমেল। আপুনি যদি ল'ৰা মেল দিয়ক আৰু ছোৱালী ফিমেল দিয়ক। মই মেল দিলোঁ, নেক্সট। এইবাৰ আহিছে আপোনাৰ মোবাইল নম্বৰ। আপোনাৰ নিজৰ মোবাইল নম্বৰটো ইয়াত লিখি দিয়ক। তাৰপিছত আহিব চইচ পাছপোৰ্ট। আপুনি নিজাকৈ এটা পাছপোৰ্ট দিব পাৰে। এইটো একাউণ্টৰ পাছপোৰ্ট হয়। এইটো মোৰ নিজৰ পাছপোৰ্ট হয়, সেইকাৰণে আপোনালোকক এইটো ব্লাৰ কৰি দেখুৱাইছোঁ। এইবাৰ ইমেইল আইডি আপুনি নিজে ব্যৱহাৰ কৰা ইমেইল আইডিটো দিয়ক। এইবাৰ আহিছে ক্ৰিয়েটিং ইউৰ একাউণ্ট, মোৰ একাউণ্টটো খোলা যাই আছে। এই হৈছে এইবাৰ ছাকচেছফুল, লাইক কৰি দিছে। ছিংগিং ইন ইয়াৰ পিছত আহিব আপোনাৰ ছেভ পাছপোৰ্ট। মই ছেভ পাছপোৰ্টটো ক্লিক কৰিলোঁ। এইটো মোৰ মোবাইল নম্বৰ শুদ্ধ আছে। ইয়াৰ পিছত আহিব আপোনাৰ ফটো, এই যিখন গেলাৰীৰ যিখন আপোনাৰ ফেচবুক একাউণ্টৰ প্ৰফাইল পিকচাৰ হয় এইখন। এইবাৰ মই ক্লিক কৰিলোঁ ফটোটোত, কৰি কিনে মোৰ নিজৰ গেলাৰীত গ'লোঁ। ইয়াৰ পৰা মই ফটো বাচিম। অলপ দীঘলীয়া হ'ব ফটো, এতিয়া বহুত কেইখন ফটো। এতিয়া ফটো চিলেক্ট কৰাতে মুস্কিল। এতিয়া গেলাৰীৰ চেণ্ডেলৰ পৰা কিবাৰ পৰা মানুহৰ ফটোৰ পৰা কিমান আছে, এতিয়া বিচাৰি আছোঁ কি দিওঁ। এখন ফটো আছে, মই চাই থৈ দিছিলোঁ এইখন দিম বুলি, পোৱাই নাই। এইখন নহয়, আৰু আছে। এইখনে দিওঁ দিয়ক। ফটোখন আৰ্ট কৰিছে ৰে, ধুনীয়া হৈছে। কোনে আৰ্ট কৰিছে মোৰ নামটো পাহৰিছোঁ, ফেচবুকতে পাইছিলোঁ। বন্ধু, এতিয়া মোৰ ফেচবুক একাউণ্টটো খোলা গৈছে। এইবোৰ ইনভাইট কৰি কিনে আপুনি নেক্সট মাৰি দিয়ক। এইবাৰে আপোনাৰ একাউণ্টটো এইবাৰে এলাউ কৰক, আপোনাৰ একাউণ্টটো দেখাব পাৰে। এনেকৈ ফেচবুক খুলিব লাগে। বন্ধু, ফেচবুক কেনেকৈ খোলে আপোনালোককতো শিকাই দিলোঁ। এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি লওক। মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৰুবুল জোনাক ষ্টুডিঅ'।